বগাই ঐ বগাই বগাই ও এই বগাই উখৰাম তই ইমান কিয় চিৰি থাকো তোক যে থানালে মাতি মাতি নিব লগা হৈছে নেযাও নে কি যাম বৌ গৰম পানী গিলাচ কৰি দিলো গৰম পানী কিয় চৰ্দি লাগিছে বোলে শুনিৰা কিয় চৰ্দি লাগিছে বাৰু বগৰী ফুলা ছিজন নিয়ৰ পৰিচা লাগিব তেতিয়াতো আমাৰ হ'লহেঁতেন তই চাকৰিটো ৰাখিবি নে কিয় চৰ্দি লাগিল কাৰণ বিচাৰি থাকিবি আৰে সেইটোতো ইনফৰ্মাৰ কামেই না গ'ল কি গ'ল 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 কি গ'ল তোৰ চাকৰি গ'ল হা গ'ল শুনিৰা বৌ শুনিৰা ছাৰ আহিল আহিলো ছাৰ মই আপোনাৰ কথা কোৱা নাই মোৰ কথাহে কৈছিলো ভাল কৰিলি আহিলি মই অহা কথা কোৱা নাই ঐ তেতিয়াহ'লে কাৰ কথা কৈ আছ ছাৰ মোৰ যে গীটাৰখন লৈ ল'ৰাটো কভিড হস্পিটাললৈ গৈছিলে ল'ৰাটো ছাৰ ঘূৰি আহিল ভাল হৈছে আহিল ছাৰ কালিয়ে দেখোন তই আহিল বুলি কলি নাই কোৱা ছাৰ কমহে এতিয়া মানে ছাৰ মোৰ গীটাৰখন আহিলে ছাৰ গীটাৰখন এতিয়া তেওঁ ঘৰতে আছে কি কৰিম বাৰু লৈ আহিমগেনে ছাৰ চোফা মুখাচোন সলাই পেলাইছে থানাখন বেলেগ জেগালৈ যাব নেকি বাৰু কি ঐ চাহ কি কৰিছা মই চা দীঘল চোফা চাইছো সৰু চোফা লগাই দিছে সেইকেইখন অলপ বেয়া হৈছে ঠিক কৰিব দিছো সেইকাৰণে এইখন লগাই দিছো যাতে তুমি আহি আৰামকৈ বহিব পাৰা আজি মই আৰাম কৰিব নোৱাৰিম চা কিয় ইমান দিনৰ মূৰত গুৱাহাটীখন খোলা দিছে আজি গোটেই দিনটো গোটেই গুৱাহাটী পিটপিটাই ফুৰিম চাগে একদম ওলাই নাযাবা ক'তো যাব নালাগে ইয়াত চিধা বহি থাকা কিয় চা প্ৰশ্ন নকৰিবা নাযাবা বুলি কৈছো নাযাবা যোৱা ভিতৰত যোৱা গুৱাহাটী ফুৰে এইহালে লাগিছে চোৱা চা 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 পেপাৰখন দে বুলি কৈছো অৱশ্যে কিহৰ কাৰণে লাগিছে পঢ়ি লওঁ কতো পঢ়িব নাজানে সি আকৌ পেপাৰ পঢ়িবলৈ ওলাই এইষা আকৌ কি কথা কৈছে ক নাজানাকে মই জন্ম হৈছো ক নাজানাকে মই পৃথিৱীলৈ আহিছো শুনাচোন বাৰু পঢ়ি শুনা তেতিয়াহ'লে আজি বা তেওঁ মাথা মাৰিছে চোৱা বা তেওঁ বুদ্ধিটো কৰিছে চোৱা কি বুদ্ধি কৈছো মই মানে নিজেতো পঢ়িব নাজানিছে মোক লগাই পঢ়াইছে তাৰপিছত গোটেই খবৰবিলাক কেপচাৰ কৰি লোৱাৰ পিছত বেলেগত নিজে পঢ়িছোকে উস্তাদি মাৰিছে কথা কবলৈ আহিছ মুখটা মাৰ্কছে কভিডে একদম পেপাৰখন দিয়ক এই খৈছা নহলে মই পঢ়ি দিওঁ নেলাগে দিয়া মই পঢ়িম দিয়া ছাৰ এই দিনক দিনে কভিড পজিটিভৰ সংখ্যাটো দেখোন বাঢ়িহে গৈ আছে তাকেহে কিন্তু মানুহবিলাক জানো এতিয়াও চিৰিয়াছ হৈছে মুখত মাস্ক নাই ছচিয়েল ডিষ্টেন্সিং নেমানে সেইবিলাকতো হ'বই হয় দিয়ক আমি বৰ ভাল কাম কৰিলো এন্টিজেন টেষ্টটো যে কৰালো বৰ ভাল কাম হ'ল কোডাল ভাল নহৈছে কে চাই যে এতিয়ালৈকে টেষ্ট নকৰাইছে সেইটো কিন্তু ডিচিজ বেয়া কথা চা মোহন ভাল কথা এটা কৈছা তুমি আমি এটা কাম কৰিব লাগিব আজি খাটনিয়ক টেষ্টটো কৰাই দিব লাগিব ভেৰি গুড বয় চবেই যেন কোৱাৰ পিছত মই এপিছে কথা কওঁ ডাঙৰ ডাঙৰ অফিচাৰী যেন তলমুকে গুচি যায় এতিয়া ছাৰে তোৰ কথা শুনিহে কামটো কৰিবলৈ ওলাইছে ন ই লাজ পাইছে ছাৰ ইয়াত কি কৰি আছ ছাৰ কেছটো এতিয়া কি কৰোঁগে মই একো ধৰিব পৰা নাই ছাৰ কি কেছ ল'ৰাটোৰ পৰা গীটাৰখন লৈ আহোঁগে নেকি বাৰু যা লৈ আগৈ ছাৰ ড্ৰাম এটাতে ওপৰলৈকে চেনিটাইজাৰ ভৰাই তাতে গীটাৰখন ডুবাম নিজৰ বুলি হ'বনে ড্ৰাম এটাত পেট্ৰল অলপ ভৰাই তোক ডুবাব লাগে আহিছো দিয়ক ৰাতিপুৱাই মাথাটো গৰম কৰিব আহে ননচেন্স বেঞ্চখননো কিয় সলাই পেলালে চা কৰোণাই গোটেই বিশ্বকে সলাই দিলে তই বেঞ্চখনত ধৰি আছ বাৰু তোমাৰো পৰীক্ষা এটা হ'ব ছাৰ মই কথা পাতিছো মই কোনখন স্কুলৰ ছাত্ৰ পৰীক্ষা দিবলৈ না
জানিছো ছাৰ মই পাতিছো খালি পৰীক্ষা এটা হ'ব মই আশীৰ্বাদহে দিবলৈ আহিছো ছাৰ এটেণ্ডেঞ্চখন দিয়কচোন পেনটো দিবচোন পেনটো লগত ৰাখিব নোৱাৰে খাটনিয়াৰ আমাৰ কিন্তু চিটুৱেশ্যন বিলাক দিনে দিনে বেয়া হৈ গৈ আছে দেই কভিডৰ নে হস্পিটেলত চিট নাইকিয়া পৰিস্থিতি হৈছে আমি কিন্তু এতিয়া সাৱধান বেছিকেহে হ'ব লাগিব মাস্ক চেনিটাইজাৰ ছ'চিয়েল ডিষ্টেন্সিং এইখিনি আমি মেইনটেইন কৰি ৰাখিব লাগিব আপুনি এটা কাম কৰিবচোন আমাৰ 4 নম্বৰ বাইলাইনত যিটো এণ্টিজেন টেষ্ট চেণ্টাৰ আছে তাত গৈ আপুনি টেষ্টটো কৰাই আহকগৈ যাওক মই আকৌ কিয় টেষ্ট কৰাব লাগে আই এম অ'কে হৰি সিদিনা থানাৰ সকলোৱে টেষ্ট কৰালে আপুনিতো নকৰালে ভাওনাহে কৰিলে আজি আপোনাৰ টেষ্ট কৰাবই লাগিব নকৰাও নে মই নকৰাও কিয় আই এম ফিট এণ্ড ফাইন আপুনি ফিট এণ্ড ফাইন হয় নে নহয় টেষ্টটো কৰাৰ পিছতহে গম পোৱা যাব মোৰ একোডালে হোৱা নাই এৰা মই কিয় টেষ্ট কৰিম ন হৰি খাটনিয়াৰ শুনকচোন ভয় ঘূৰি ফুৰে ন কি হ'ল এনেকে কিয় চাই আছ চিধা গৈ টেষ্ট কৰি আহক অৰ্ডাৰ দিছ হৰি আমি চবেই কৰালো আপুনিও টেষ্টটো কৰাব লাগিব নহয় আমি চব নিগেটিভ আপুনি পজিটিভ নে নিগেটিভ আমি নাজানো নহয় মোৰ একো প্ৰব্লেমে নাই মই নিগেটিভ নহলে এৰা কোন নিগেটিভ হ'ব হ'লেও মই আচাই ছাৰ লগত আলোচনা কৰিছো আচাই ছাৰে কৈছে আমি জানিব লাগিছে কে ছাৰ পজিটিভ নে গিনেটিভ হে নিগেটিভ অঁ এক আলোচনা ওলাই যাব খাটনিয়াৰ ছাৰ আপুনি থানাখনৰ ভালৰ কাৰণে টেষ্টটো কৰাই লোৱাটো ভাল হ'ব নেকি হে প্ৰভু মই খাওঁতে বহুতে উঠোতে শুওঁতে সদায় থানা ভালটোৱে চিন্তা কৰো হে ঠিক আছে হ'ব দিয়ক মই টেষ্ট কৰিম নিগেটিভ আহিবই মোৰ তেতিয়া চাম তহঁতক বগাই চা কোন নাই মই এই ক্ষেত্ৰত অকণো হেল্প কৰিব নোৱাৰিম দেই আই এম হেল্পলেছ তই মোক কোনটো ক্ষেত্ৰত হেল্প কৰিছ বগাই এৰা ঘৰত ছাৰ মই যাওঁনে তই দেখোন টেষ্ট কৰাইছিলি নহয় গীটাৰখন লৈ অনাৰ কথাটো ক'লো ছাৰে উত্তৰবিলাক উইঠেলকৈ কিয় থয় বাৰু ছাৰ আকৌ তই গীটাৰৰ কথা উলিয়াবলৈ আহিছ নে ভগৱান শপত ছাৰ মই গীটাৰ কথা একদম নুলিয়াও মই বেলেগ এটা কথা ক'বলৈ আহিছো কি কথা ছাৰ কেকেটাক ছাছপেণ্ড কৰি থলে ভাল হ'ব নেকি বাৰু কিয় ছাৰ এইখিনিতে কথা এষাৰ মন কৰিব দেই তেখেতে কিন্তু টেষ্ট কৰোৱা নাই তেখেতে যদি কিবা কাৰণত টেষ্ট কৰোঁতে পজিটিভ ওলায় আৰু আমাৰ নিগেটিভ মানুহকেইটা গাত যদি ভাইৰাছটো লগাই দিয়ে তাতকৈ তেওঁ ছাছপেণ্ড কৰি থৈ দিয়ক নিজৰ ঐ পজিটিভ ওলালে চাকৰিৰ পৰা ছাছপেণ্ড কৰে হা পিটন লাগে তোক মানে আই থিংক একো তই ঠিঙাই থাকিব নালাগে ওলা এডভাইচ দিয়ে সি শুনা কলিজা শুনা এই ৰাম লাগি নাথাকিবিচোন এনেই গাটো বেয়া লাগি আছে চাহ ধৰি যা কি ইজনী একেবাৰে চৰ্দিজনী ইজনী জ্বৰজনী ইজনী হাঁচিজনী ইজনী গিয়েক এটা পৰীক্ষা দিবলৈ গৈছে তাকে চৰ্দিতে মৰিছে ঐ মোৰনো গিয়েকে কোনখন স্কুলত পঢ়েও পৰীক্ষা দিবলৈ গৈছে যে পৰীক্ষা অকল স্কুলতে নাপাতিছে বেলেগতো পৰীক্ষা আইও, পাতিছে এই তোক দিম একদম কাটুপকে যি পৰীক্ষা দিয়ে দি থাকক যা এইটো ঐ কি এইটো পৰীক্ষা তুমি তাৰ মানে দৰমহা পোৱাই নাইকিয়া এই দুবাৰমান পাইছো আৰু পোৱা নাই জইন কৰা কিমান দিন হ'ল 7 বছৰমান হ'ল 7 বছৰত তুমি দুবাৰহে দৰমহা পাইছা কি কৰিবি আৰু উপায় নাই মোৰো একেগতিহে হ'ব যেন পাইছো সুন্দিদাই মোৰ লগত গাদ্দাৰীহে কৰিলে নেকি এই সুন্তি দাদাৰে গাদ্দাৰী কৰা মানুহ নহয় মানুহক উদ্ধাৰ কৰা মানুহ আপুনি যে গুচি আহিল টেষ্ট কৰালো ৰিজাল্ট কি উইঠেল হৈ আছে আপোনাৰ ওচৰত থাকিব নোৱাৰি দেই এই কমল খুৰা
আজি তৰা মাই সুস্মিতা এজনীও অহা নাই নেকি হে কিয় সুধিলে নহয় মানে ছোৱালীকেইজনী থাকিলে থানাখনত থাকি অকনমান ভাল লাগে দিয়াচোন ছোৱালীকেইজনী থাকিলে থানাত থাকি ভাল লাগে ন? আপোনাৰ চৰিত্ৰত প্ৰব্লেম আছে ককাইদেউ নিজৰ বুলি পৰা কি লেকাম নোহোৱা মানুহৰ নিচিনাকে কথাবিলাক কবলৈ আহা সিহঁতি কেইজনী মোৰ ভণ্টিৰ নিচিনা কি ফাল্টু কথা কবলৈ আহা হে এ ভণ্টি নিচিনাহে ভণ্টি নহয় নহয় আপোনাৰ কম কমৰ কি হ'ল এইডাল সোমোৱাই দিয়ে যে এই ৰিজাল্ট কি আপোনাৰ নহয় নহয় আপুনি হস্পিটেলহে যাব লাগিছিলে আপুনি থানালৈ কিয় গুচি আহিলে কি থানা প্ৰভু আপোনালোকে দেখিছো মানুহক পেনিছ কৰি তুলিব এ পেনিক নাপায় নহয় হাৰ্ট এটেক কৰি মৰিম মই কভিড পজিটিভ নেকি মই হস্পিটেল যাবলৈ কি কথা কবলৈ আহে ডোন্ট টক এবাউট দিছ টপিক নিগেটিভ খাটাং নিগেটিভ ওলাইছে বাচিছো ভগৱানেহে জানে এই চব বেছি নিগেটিভ মাইণ্ডেড কি হ'ল হে সিহঁতৰ মতে মই হস্পিটাললৈ যাব লাগে আৰে মই কিয় হস্পিটাল যাম টেষ্ট কৰি মই হস্পিটাল যাম নেকি টেষ্ট কৰালে নাই কৰালো ৰিজাল্ট কি হ'ল 15 মিনিট পিছত দিম বুলি কৈছে আৰে আপুনি গুচি আহিল কিয় 15 মিনিট মই তাত বুন্দা পৰি ৰৈ থাকিম নেকি হে ৰাম আপুনি মানুহটো কিয় ইমান অকৰামী কৰে অ মই কি অকৰামী কৰো মাস্ক মাৰকচোন আপুনি মাস্ক মাৰক আপুনি- ওচৰ নাহিব মোৰ আপুনি বেছি ভয় খাইছে অফিচ কি বেছি ভয় খাইছো মাস্ক মাৰক এনেকুৱা কৈছা যে মোৰ পজিটিভ এৰা হয় বোলে মাৰিম বাৰু দিয়ক অ মায়ো এইটো মানে এনেই ভয় লাগি আছে সি আকৌ দিছে মানে চকীখন পিছ হুকাকৈ কিয় ভয় লাগিছে ৰিজাল্ট বা কি আহে এ তুমি চিন্তা নকৰিবা পাছ কৰিব কি কলি ঈশ্বৰৰ টিপাত পাছো কৰিব ঈশ্বৰৰ টিপাত হস্পিটেললৈ যাব একেবাৰে দুচৰ ভালকে দিম একদম অমংগলীয়া কথাবিলাক কেলে কৈ থাক হে প্ৰভু এই অজলাটোৰ কথা নুশুনিবা মানুহজনক যেনে তেনে ভালকৈ ঘৰলৈ লৈ আহা প্ৰভু কৃষ্ণ প্ৰভু কৃষ্ণ খাটনিয়াৰ আপুনি কথাবিলাক কিয় বুজি নাপায় কিনো বুজিব লাগে ছাৰ মই জানোৱে মোৰ নিগেটিভ আৰে কেনেকে জানিব আপুনি মোৰ জ্বৰ নাই কাহ নাই মই চেণ্ট পাই আছো টেষ্ট পাই আছো ডিঙিটো খালি অকনমান চেৰচেৰাই আছে মই খালি বিয়াৰ এটা মৰাৰ কাৰণে হৈছে এতিয়া নিগেটিভ ৰিজাল্টৰ কাৰণে মই তাত বহি থাকিম নে হেল্ল' হয় মই আইচি প্ৰীতম খাৰঘৰীয়া ক'লো হয় 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 নেকি এক মিনিট হোল্ড কৰকচোন চুইচ অফ কৰি থৈছে চাৰ্জে নাই এডালৰ হেল্ল' অঁ কওকচোন হয় হয় নেকি অ'কে ঠিক আছে খাটনিয়াৰ কিছুমান সময়ত মানুহৰ মনৰ সাহসটো খুব দৰকাৰ 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 কিয় ক'লে আপুনি কভিড পজিটিভ নাই নাই নহয় মানুহ ফ্ৰী হৈ আছো মই কেনেকে মোৰ জ্বৰ নাই কাহ নাই ডিঙি